গুড মৰ্ণিং বন্ধুসকল, ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ঠিকে আছে। মোৰো ভাল। আজি নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ বিয়া আছে ৰিলেটিভৰ ওচৰতে। মোৰ যোনটো বিবাহ ভৱনত ৰিচেপশ্যন হৈছিলে সেইটোৱে বিয়া সোণজেঠাই ছোৱালী মাইনা। চ' এতিয়া ওলাম আৰু জোৰোণ যাবলৈ। জোৰোণ মানে দেৰিকৈ পাবহি। চ' 2টামানত পাব নেকি, 1:30 আৰু 2 মাজত পাব আৰু। আমি এতিয়া ওলাওঁ আৰু লাহেকৈ ব্ৰেকফাষ্ট কৰিলোঁ। চ' ওলাই মেলি লগ পাম। ওলালোঁ। কেনেকুৱা লাগিছে? মা ওলালে, মাকো ধুনীয়া লাগিছে। ৰ'ব মা এইফালে আহা। দুইজনী ওলালোঁ। এতিয়া পাপাই আমাক থৈ আহিব, পিছত যাব আৰু পাপা আৰু ৰিকি। এতিয়া মই অকণমান জোৰোণ দেখাব ট্ৰাই কৰিম, কিয়নো ইমান উৎপাত হৈ থাকিলেতো চব দেখাব নোৱাৰিম। যিখিনি পাৰোঁ মই দেখাম। ইয়াতে কইনা বহিব। এইজনী আমাৰ কইনা, ধুনীয়া লাগিছে আজি কইনা। কইনা আৰু ভাগিন আৰু মাহী। কইনাজনী ধুনীয়া লাগিছে। আজি জেঠাইক ড্ৰেছ কোড মিলাই আহিছে, পিংক। থোপাটো দেখা দিয়া, একদম থোপা চোপা মাৰি চবে চাহ খাই আছে। এতিয়া পিঠা চাহ চবকে আজি চবকে ধুনীয়া লাগিছে। মই বেগত থৈছোঁ সানিব। চবৰে একদম লিপষ্টিকৰ কথা চলি আছে। লিপষ্টিক নোহোৱাই গ'লে সানিব লাগিব যে। জোৰোণ আদৰিলে। Dawangi. Sudah kira aku main dong. Kumala seria Dawangi foto. এই দৰা ঘৰৰ মানুহ আহিছে, বহুত গান বাজি আছে। মই ইমান কথা ক'ব নোৱাৰোঁ। দৰা ঘৰৰ মানুহ আহি পালে, এতিয়া জোৰোণ পিন্ধাই আছে। আৰু বেকগ্ৰাউণ্ডত সেয়া ডান্স চলি আছে, দেখা পাইছে যে আপোনালোকে। জোৰোণৰ ৰিচুৱেলছবিলাক অলপ দেখাইছোঁ, গোটেইখিনিতো দেখাব নোৱাৰোঁ। চবেই বহি জোৰোণ এনজয় কৰি আছে।
এয়া দৰা ঘৰ পৰা অনা বস্তু কল মাছ চব্জি আছিলে সেয়া লৈ গ'ল এয়া মিঠাই দৰা ঘৰ পৰা অনা জোৰোণ দিয়া হ'ল এতিয়া দৰা ঘৰৰ মানুহে খাবলৈ গৈছে আমি ইয়াতে চব বহি আছোঁ দৰা ঘৰৰ মানুহ আহিলে গৈ কথা চথা পাতিম যিমানখিনি দেখাব পাৰোঁ মই ভিডিঅ' কৰিছোঁ বেছিকৈ ভিডিঅ' কৰিব নোৱাৰোঁ গান চলিও আছে তাৰমানে ভিউটো কাটি দিছোঁ কি ভিউ এইটো আঁতৰাই দিবা এইটো দিবা Son and mom journey. Yo. Hi, Pa. জোৰোণ যোৱাৰ পিছতে চবৰে একদম ডান্স ষ্টাৰ্ট হৈ গৈছে আজি মেহেন্দি চবে বহুত ফূৰ্তি কৰিলে সব কাজিনছবিলাকে পাৰফৰ্ম কৰিছে মিউজিক নোহোৱাকৈ পাৰফৰ্মেঞ্চবিলাক ইমান ভাল নালাগে নহ'লেও দেখাই দিছোঁ অলপ অলপ এইটো সবতকৈ এণ্টাৰটেইনিং এক্ট হৈছে আজি ইভিনিঙৰ আৰু এয়া বিহু বলীয়া ৰাইজ বিহু লাগিবই চবতে চব বিহুৰ
বাজিলে মানে নৰখে কোনো মন জেঠাই যে পাঞ্জাবী লেডি একদম পাঞ্জাবী অসমীয়া একদম চাৰাৰাৰ লগত অসমীয়া গহনা পিন্ধি মেহেন্দি লগাই মন জেঠাইযোৰ নিজে চিলাইছে ভৰি মন জেঠাই ভৰিও ভাঙিলে বিয়া আগতে আৰু ভৰি ভাঙি পেলাই ফেশ্বন ডিজাইনাৰ হৈ গ'ল এযোৰ নিজে বনাইছে চাৰাৰা শাৰীৰ পৰা আৰু আজি পিন্ধি লৈছে আৰু এজনী লুনা চলি আছে চ' এইটোৱে এইটো পাৰ্টিক ৰোষ্ট কৰি আছে এতিয়া মানে হাফ পাইছে মই মেইন মেইন আৰু এইজনী নীতি তাইক আজি বহুত কিউট লাগিছে